স্বাগতম আন এটা ভিডিঅ'লৈ আজি সানডে আৰু সানডে অকলে যেহেতু আছে এটা স্পেশাল নিজৰ বাবে কৰিব মন গল হেহে আহক চাও কি বনালো লোকেল চিকেন দেশী ষ্টাইল বুলি ক'ব পাৰে অসমীয়াৰ ষ্টাইল আৰু এয়া মই দু চামুচ বাটাৰ লৈছো আৰু তাৰ আগতে মই যিখিনি মছলা ইউজ কৰিম তাক মই रोस्ट কৰি ললো জিৰা ধনিয়া গুটি অকমান আজৱাইন আৰু অকনমান দালচিনি আৰু এয়া মই কাটি ললো পিয়াজৰ নলা বা পিয়াজৰ পাত বুলি ক'ব পাৰে পিয়াজ তেজপাত আৰু নহৰু আদা বটা তাতে জলকীয়াও দিলো এয়া দেখিছে তেলত এনেকে পিয়াজখিনি আৰু তেজপাত দি অলপমান ফ্ৰাই কৰি ললো তেল মানে হয় আসলতে বাটাৰ হয় ইয়াত মই 2 চামুচ বাটাৰ ইউজ কৰিছো ইয়াৰ পিছত নহৰু আদা পেষ্টটো দি দিলো যেটো আমাৰ ঘৰুৱা ষ্টাইলত যেনেকে বনাই তেনেকৈ বনাইছো খালি ইয়াতে মেইন ইনগ্ৰেডিয়েন্টটো হৈছে খাৰা মছলাটো যেটো আমি रोस्ट কৰি লও সেই মছলাটোৱেহে আসল খেলটো কৰে যদি আপোনালোকে হয়তো কৰিছে এটো ঝটপট মানে খুব সোনকালে বনাব পাৰি দেই আৰু ইয়াতে মই এক পটকে অলপমান হয়তো মাংস আছিল মই একো জোখ নাজানো তথাপি মই কৈছো আৰু এনেকে স্পেশাল কে বনাবলৈ মন গল আৰু আপোনালোকৰ হয়নে বাৰু কেতিয়াবা অকলে থাকিলে মনচন বেয়া লাগে কিন্তু যেতিয়া আমি এখন ভাল আঞ্জা তৈয়াৰ প্ৰস্তুত কৰো বা ভাল ৰেচিপি বনাও তেতিয়া আমাৰ মনটো আকৌ ভাল লাগে নহয় জানো ঠিক তেনেকৈ মোৰ লগত হল আৰু হেহে বনালো এনেকৈ ইয়াতে নিমখ আৰু সোৱাদ অনুসৰি হালধি দিলো আৰু ভিডিওটো দেখাই থকাৰ দৰে ইয়াতে মছলা এই খাৰা মছলাটো আধা অংশ দিছো আধা অংশ অলপ পিছত দিম আৰু এনেকৈ দিয়ে অলপ সময় লৰাই থাকি পিয়াজৰ নলাৰ পাত দিলো পিয়াজৰ নলা পাতটো দেৰিকে দিব লাগে কাৰণ হি গলি পেলে তাৰ এটা সুইট টেষ্ট এটা ওলাব তাৰ পিছত দুটা আলু মই দিলো ইয়াতে মই আলু বেছি নাখাও তথাপিও দুটা সৰু আলু ইয়াতে ব্যৱহাৰ কৰিছো কাৰণ মাংসত আলু কমন থাকে আৰু ইয়াৰ পিছত কাশ্মীৰী মিৰ্চ অলপ ৰঙৰ কাৰণে দিলো যেহেতু অকমান মানে হোটেল ষ্টাইল ধাবা ষ্টাইলটো খাব মন গল গতিকে এয়া লাহে লাহে ইয়াৰ পৰা অলপ ৰস ওলাইছে মানে যেটো পিয়াজ নলৰ পৰা ওলাইছে আৰু মেইন ইনগ্ৰেডিয়েন্টটো হৈছে ইয়াতে বিলাহী আৰু বিলাহী দিয়াৰ পাছত আৰু বেছি টেষ্টফুল হৈ যায় আৰু যিখিনি খাৰা মছলা আধা অংশ আছিল হে रोस्टेड মছলাখিনি আকৌ মই গ্ৰাইন্ড কৰা হৈছিল সেইখিনি আকৌ মই দি দিলো আৰু এয়া চাওক এনেকে লৰাই আৰু ইয়াতে মেইন কথাটো হল আঞ্জাসমূহ বা ৰেচিপি এটা যিকোনো যিমান তাক লৰাই হেতাৰি লৰোৱা যায় ন হিমানে ইয়াৰ টেষ্টটো মানে বাঢ়ি যায় গতিকে 2 মিনিট বা 5 মিনিটৰ পিছত লৰাই থাকিব লাগে আৰু ইয়া প্ৰায় হৈ গল এটো এনেকেও খাব পাৰে ইয়া বিলাহী গলিবলৈ লৈছে এয়া চাওক আৰু এনেকেও ৰুটি বা ভাতৰ লগত খাব পাৰে নহলে অকমান গ্ৰেভি কৰিও খাব পাৰে মই অকমান জাস্ট গ্ৰেভি কৰিম ইয়াতে মই অকমান গৰম পানী দি অকমান গ্ৰেভি কৰিবলৈ চেষ্টা কৰিম কিন্তু যদি আপোনালোকে ইচ্ছা কৰে এনেকেও খাব পাৰে এয়া প্ৰায় ৰেডি হৈ গৈছে গতিকে খুব সোনকালে আৰু সহজতে কৰিব পৰা এটি ৰেচিপি আৰু আলু অকমান সিজিবলৈ বাকি আছে গতিকে হে পানী অকমান দি এতিয়া 5-10 মিনিট সিজাম আৰু সিজোৱাৰ পিছত আমাৰ ৰেডি হৈ গল লোকেল চিকেনৰ আঞ্জা খুব টেষ্টফুল আৰু আপোনালোকে বনাই নিশ্চয় খাব আৰু এটা কথা কও এই আঞ্জাখন বা এই ৰেচিপিটো যদি আপোনালোকে বনাই খায় নিশ্চয় মোক মনত পেলাব ইমানে টেষ্টফুল হয় মই মানে কি কম মই যেটো খোৱাৰ পিছত এই ভিডিওটো বনাইছো গতিকে মই মানে নিজে টেষ্ট কৰিছো আৰু মই নিজৰ কথাই মোক ক'ব লাগিব যে ইমান কেনেকৈ টেষ্টফুল হৈ গল আৰু আপোনালোকে বনাই খাব পাৰে খুব কম সময়তে আৰু খুব টেষ্টফুল এটা ৰেচিপি আপোনালোকে ঘৰতে বনাই খাব পাৰে এই আচাৰ পৰিবেশন কৰিলো আৰু খুব সুন্দৰ গৰম ভাত বা ৰুটি জিহৰ লগতে আপোনালোকে খাব পাৰে গতিকে এয়াই আছিল আৰু ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ আৰু মোৰ ভিডিওটো যদি ভাল লাগিছে লাইক শেয়াৰ সাবস্ক্ৰাইব নিশ্চয় কৰিব আগলৈ এনেকৈ ভিডিও দি যাম আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় কৰিব পাৰিম ধন্যবাদ